মানুহৰ জীৱনৰ সকলোতকৈ ডাঙৰ সমস্যাটো হৈছে তাৰ মানসিক সমস্যা, মানসিক ৰোগ। এই ৰোগটো কোনো ডক্তৰে কমাব নোৱাৰে, কোনো ডক্তৰে সমাধান কৰিব নোৱাৰে। কিয়নো মানুহজনৰ তাৰ নিজৰ অন্তৰত থকা এই আৱেগখিনি বা নিজৰ অন্তৰত থকা দুখ বা কোনো বিষয়ক লৈ অন্তৰত যি কথাখিনি ঘাটি বান্ধি আছে, সেই কথাখিনি যেতিয়ালৈকে মানুহজনে তাৰ সমাধানৰ পথ বিচাৰি নাপাব, তাৰ সঠিক চিন্তালৈ নিব নোৱাৰিব, তেতিয়ালৈকে মানুহজনৰ মানসিক সমস্যাটো সমাধান নহয়। ইয়াৰ বাবে ওচৰ চুবুৰীয়া, পৰিয়াল, আত্মীয় স্বজন এই সকলো দায়ী হ'ব পাৰে। কেতিয়াবা ওচৰ চুবুৰীয়াৰ পৰা মানুহজনে মানসিক হেৰেছমেণ্ট পাব পাৰে, কেতিয়াবা পৰিয়ালৰ পৰা মানসিক হেৰেছমেণ্ট পাব পাৰে, কেতিয়াবা তাৰ আত্মীয় স্বজন বা বন্ধু বান্ধৱ বা কোনোবা ব্যৱসায়িক ক্ষেত্ৰত হওক, এনেকুৱা বিভিন্ন বিষয়ৰ ওপৰত মানুহজনৰ মেণ্টেলি